গাইজ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি গাড়ীৰ পৰা। আজি টিপ এটা 6 গাঁও টিপ এটা ওলাইছে। যাই আছোঁ আহমেদ দাদা মই। গতিকে আমাৰ জীৱনবিলাক এনেকৈ খাবাৰো সময় নাই, মানে যিঠানে টিপ আহি সিঠানে ওলাই পেলাই যাব লাগে। গতিকে যাই আছোঁ, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। বহুতে মোক সুধি থাকে দেখোন দাদা আপুনি কি কৰা? মই বেলেগ একো নকৰোঁ, মই গাড়ীয়ে চলাম। গতিকে বাকী ইটাৰ লৈ যাই আছোঁ 6 গাঁৱলৈকে। আহি বৰ্তমান 6 গাঁও পালোঁ গাইজ। এই অলপ অলপকৈ বৰষুণ আহি আছে। বৰষুণ ধৰলাব, বৰষুণ একবাৰ ৰ'দ যায় একবাৰ বৰষুণ না সদি দিবি। এবাকে বৰ্তমান গাড়ীখন কহেদি খালী কৰোঁ, তাকে ভাবি আছোঁ। এবাকে ধুনীয়াকৈ ইটাৰ পইচা ল'লোঁ, লৈ চাহ তাহ খাই আৰু এবাকে ঘৰত। এবাকে 6 গাঁও নাপাওঁতে ৰেল লাইনৰ কাষতে এখন গৰুৰ ভেটেনাৰী আছে। গৰুকেইটাৰ মানে কালিৰ কি হৈছে, মানে কেঁচে হৈছে নেকি, পূৰা ধাপচি থাকে। গতিকে এবাকে দাদাক কথাখিনি বঢ়িয়াকৈ বুজাই পেলাই ক'লোঁ, কৰি পেলাই দাদাই বড়ি দুটা দিলে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল, বাই বাই।